কাৰ বন্ধুসকল এই প্ৰকাৰত আপোনালোকক এই ভিডিঅ'টোলৈ স্বাগতম জনাইছোঁ। মই কালামালা হ'লেও ভিডিঅ' কৰিম আজি বন্ধুসকল। এটা ঠাইলৈ যাম মানে থাম্বনেইলত আপোনালোকে ঠিকেই দেখিছে যে দুধনৈ ৰেল ষ্টেচনটো আৰু নাই, গতিকে সেই ৰেল ষ্টেচনটোলৈ আপোনালোকক লৈ যাম। কিয় নাই সেইটো মই পিছত কৈ আছোঁ, গতিকে বন্ধুসকল মোৰ লগত চাই থাকক, চাই যাওক মোৰ বাঙাৰা, গতিকে চাই থাকক। মোৰ লগত ছাতা আছে না, কিন্তু মই টানা নাই, এনে বগা মানুহ আৰু যদি ছাতা টানো বেছি বগা হ'ম, কেনে টানাই নাই। আৰু বন্ধুসকল আমি ইদি নাযাওঁ, এইদি যাম। আমি ৰেল লাইনৰ কাষৰ ৰাস্তাটোতে আমি যাই আছোঁ। এয়া চাওক বন্ধুসকল, জাবৰৰ দম। জাবৰৰ দম এই কি আছিলে, ৰেল লাইনৰ চেৰিলা। এই ৰেল লাইন যোৱা ৰাস্তাটা দেখোন ভাল নহয়ে, কিন্তু চিনাৰীটা অলপ ভাল লাগছে মোৰ। যাংছ নাকি বন্ধুসকল? ইদি হ'ল মেইন ষ্টেচনত যোৱা ৰাস্তাটো, আৰু ইদি মানে এটা ৰাস্তা দেখা পালোঁ। চাইকেলখন লৈ যাম তো, তালা চালা নাই লগত, ইদি নিয়াই ভাল হ'ব। যাই আছোঁ ইদি মই। আৰু বন্ধুসকল মই অৱশেষত আহি পালোঁ এয়া ৰেলৰ ষ্টেচনটোলৈ। গতিকে মই এখন নতুন অভাৰব্ৰিজ বনি আছে এইখন, ইয়াতে মই উঠি আছোঁ বন্ধুসকল। চাইকেলখন তাতে থৈ ল'লোঁ আৰু মই এতিয়া ওপৰত উঠোঁ। বন্ধুসকল ওপৰত উঠবাৰ কাৰণে ৰেডি। বন্ধুসকল মই উঠলোঁ আৰু এয়া চাওক দুধনৈ ৰেল ষ্টেচনটো বৰ্তমান কেনেকুৱা বনাই আছে। এয়া চাওক বন্ধুসকল, কেনেকুৱা লাগে ওপৰৰ পৰা, মানে গুৱাহাটীৰ দৰে পূৰা বনাই আছে আমাৰ দুধনৈ ৰেল ষ্টেচনটোও বন্ধুসকল। আৰু ইয়াতে আহিলে বন্ধুসকল এতিয়া আৰু অভাৰব্ৰিজত উঠিব পাৰিব। আৰু বন্ধুসকল কিয় ৰেল ষ্টেচন হৈ থকা নাই সেইটো মই কৈ আছোঁ অলপ পিছত। এয়া চাওক বন্ধুসকল, আৰু মই অৱশেষত অভাৰব্ৰিজত আহি পালোঁ। তাৰমানে আমাৰ দুধনৈ ৰেল ষ্টেচনো এখন অভাৰব্ৰিজ পাই গ'ল। তাৰমানে বন্ধুসকল এইটো ৰেল ষ্টেচনটো বৰ্তমান জংচন হৈ গ'ল বন্ধুসকল। গতিকে ইয়াতে ইফালে মেঘালয় যায়, এইটি গুৱাহাটী, গতিকে ডাবল ৰেল লাইন হৈ আছে। গতিকে উন্নতি বন্ধুসকল। অভাৰব্ৰিজকে ওপৰ মেহু আৰু মই আছোঁ বন্ধুসকল। কেনে লাগিছে ফিল্ম চাওক, কেনেকুৱা এটা মজা বন্ধুসকল। ইফালেচোন টাইলছ পৰা হৈছেয়ে বন্ধুসকল। আৰু বন্ধুসকল নুমুই দি ইফালেও বনাই আছে বন্ধুসকল। বাপাও ৰেল ষ্টেচন মানে আৰু হাই ফাই হৈ গ'লে। আৰু বন্ধুসকল ৰেল ষ্টেচনত কৰ্মৰত কষ্টকৰ মহিলাসকলক একবাৰ চাই লওক। চিলগিলা কি সাইড করা নাকি? হ্যাঁ কষ্ট সাহক। আৰু বন্ধুসকল এনেকৈ মই এই পকা ৰ'দত ঘূৰি আছোঁ দুধনৈ ৰেল জংচনত। এয়া চাওক জংচনটো আৰু ৱাৰ্ক হৈ আছে। দুধনৈ ৰেল ষ্টেচনটো এতিয়া জংচন হৈ গ'ল বন্ধুসকল। এয়া চাওক সুন্দৰ এটা দৃশ্য আহিছে। আৰু বন্ধুসকল এয়া চাওক দুধনৈ ৰেল ষ্টেচন। আৰু এইফালে শ্বুটিং হৈ আছে বন্ধুসকল, শ্বুটিং কভাৰিং ভিডিঅ'ৰ শ্বুটিং। ইয়া বন্ধুসকল কি জানি থৈছে। কেনে লাগিছে মোৰ ভিডিঅ'টা বন্ধুবিলাক, মানে গাঁৱত জংচন। এয়া চাওক শ্বুটিঙৰ মানুহবিলাক পকাৰত ঘপককৈ অলপ নুমি লওঁ। এইবিলাক যে কি লেপটপ বস্তু থাকে নতুন কৰি বনাইছে বন্ধুসকল।
আৰু বন্ধুসকল মই এনেকৈ ৰেল ষ্টেচনত উল্টে পাল্টে ঘূৰি আছোঁ আৰু কেইজনমান বন্ধুক লগ পালোঁ সিহঁতেও ইয়াতে আহিছে শ্বুটিঙত আহিছে আৰু এইটো ট্ৰেইন কিন বন্ধুসকল থকা হৈ গৈছে অ' খুৰী খুৰীয়ে ইমান কিয় চাপৰ হৈ গ'লে বাগাত দি এনে চাব লগা হ'ল দেখোন হাৱা কেনেকা চাপৰা হৈ গৈছে ৰে আৰু বন্ধুসকল মই সেই কি আছিল শ্বুটিঙৰ পাৰ্টনাৰকেইটাক লগ ধৰিব যাই আছোঁ আৰু এয়া চাওক শ্বুটিঙৰ কাৰণে পূৰা ৰেডি দেই মানে কি আছিল এই কভাৰিং চং বনাই আমাৰ এই পাৰ্টনাৰে কি আসাম ভয়েস মিউজিক আপোনালোকে চাৰ্চ কৰি চাব নতুন চেনেল ভাল ভাল মই দেখিলোঁ ৰ'দত বহুত কষ্ট কৰি সেনে ভিডিঅ' বনাই আছে ভণ্টি আছে এই লাজ কৰিছে এই কভাৰিং চঙো বনাইছে আৰু লাজো কৰে কি মানুহে আৰু ইও মানে ডাইৰেক্টৰ বা কাই আছিল আমাৰ ডাইৰেক্টৰ চাহাবৰ ওচৰত আহিছোঁ ভণ্টি লা কভাৰিং চঙত কৈ দিয়া কিবা এটা হাই আমাৰ আসাম ভয়েস মিউজিকটো চাব চাই দিব দেই গতিকে যিয়ে নহওক এটা কি কয় লগ পালোঁ গতিকে আগলা এই পাকঘৰত দৰে এনেকৈ ভিডিঅ' বনাই আছোঁ গতিকে বন্ধুসকল কেনে লাগি আছে মোৰ এই আল্টু পাল্টু পাগলা ভিডিঅ' এটা বন্ধুসকল শ্বুটিং চাওক এই প্ৰকাৰ ৰ'দ কেমেৰামেন কেনেকৈ দাউৰি আছে চবত চাই কষ্ট কেমেৰামেনৰে হয় বাকী নামটো পায় নাচাকিটাই বন্ধুসকল শ্বুটিঙৰ কষ্ট বাকী আৰু নাচাঙাই ভাব বন্ধুসকল আৰু বন্ধুসকল মোৰ এই ৰেল ষ্টেচনত আহি এটা সৌভাগ্য হ'ল যে মই বহুত দিন ৰেলখন দেখা নাছিলোঁ আজি ৰেল আহি আছে বন্ধুসকল বাই বাই বন্ধুসকল কেনে লাগিল এই কি কয় আজি এই ৰেল ষ্টেচনৰ ভিডিঅ'টো তাৰমানে গতিকে বন্ধুসকল যদি ভিডিঅ'টো ভাল লাগিছে তেতিয়া কি কৰিবি লাইক মাৰবি আৰু যদি বন্ধুসকল ভিডিঅ'টো বেয়া লাগিছে তেতিয়া কিন্তু ডিছলাইক নামাৰবি গতিকে বন্ধুসকল এনেকৈয়ে আমি এই যাত্ৰাটো সমাপ্ত কৰিলোঁ বন্ধুসকল